বিপিএফে যেটো 5টা গ্যারান্টি লৈছে এটা 5টা গ্যারান্টিটো ৰাইজৰ গ্যারান্টি নহয় এটো বিপিএফৰ ফ্যামিলি গ্যারান্টি আজি বিপিএফৰ মানুহে এটো 5টা গ্যারান্টিটো পাইছে আমাৰ হাতত লিষ্ট আছে আজি বিপিএফৰ যিবিলাক ওয়ার্কার বিলাক আছে নিজৰ ঘৰৰ মানুহখিনিক সব এই 5টা গ্যারান্টিৰ ভিতৰত সবকে নিজৰ ঘৰৰ মানুহ বনাই লৈছে তো ইয়াৰ কাৰণে আজি আমাৰ গ্যারান্টিটো আছিল আমি ৰাইজক 26টা জাতি জনগোষ্ঠীক আগুৱাই লৈ যোৱা ইয়াৰ কাৰণে আজি আমি এসএস সেলফ হেল্প গ্ৰুপ বিলাক সহায় কৰিছো মন্দিৰ বিলাক আমি 2 লাখ টকাকে দিছো ইয়াৰ বাহিৰেও আজি আমি বিভিন্ন দিশত আমি কাম কৰি থকা দোকান দিয়া গৰীব মানুহখিনিক ছাত্ৰ ছাত্ৰী সকলক অঞ্চয় বিথাংগীৰ পৰা আৰম্ভ কৰি আলাৰি সৰাঙৰ পৰা আৰম্ভ কৰি মাইনাও সৰাঙৰ পৰা আৰম্ভ কৰি বিভিন্ন স্কিম বিলাক আমি ৰাইজৰ কাৰণে মুকলি কৰিছিলো কিন্তু আজি বিপিএফে যি 5টা গ্যারান্টি দিছে এই 5টা গ্যারান্টিত আজি তাৰিখত এটাও গ্যারান্টি ফুলফিল কৰিব পৰা নাই কেৱল ফুলফিল কৰিছে নিজৰ ওয়ার্কাৰৰ নিজৰ মেম্বাৰ্স বিলাকৰ গ্যারান্টি ফুলফিল কৰিছে আমি দেখিছো আপোনালোকৰ জৰিয়তে কোনবাৰ 5জন মানুহ ঘৰৰ ফ্যামিলিৰ নাম লৈছে অডিও ৰেকৰ্ডিংও আমি দেখা পাইছো শুনিছো আপোনালোকৰ মিডিয়াৰ জৰিয়তে ইয়াৰ বাদিও যিবিলাক মাটিৰ কাগজ বিলাইছে একচুয়ালি এইবিলাক মাটিৰ কাগজটো প্ৰমোদ বড়ো ডাঙৰীয়া সময়তে এটো কৰি যোৱা ইউপিপিএল চৰকাৰৰ সময়তে মাটিৰ কাম বিলাক আৰম্ভ কৰিছিল আৰু আমাৰ চৰকাৰ যেটো নাহিলে গটি চৰকাৰী কামটো কমপ্লিট কৰি তেখেতসকলে এই কেদিনত মাটিৰ পাট্টা কতবা 10 খান দিছে কতবা 5 খান দিছে কতবা 3 খান দিছে কতো ইয়াত তেখেতসকলে যেনেকা কৈছিল কৰিব পৰা নাই আমি দিয়া মাটিৰ কাগজ বিলাক ইয়াতে মানুহক দিছে আৰু বাবা লবলৈ চেষ্টা কৰিছে কিন্তু ৰাইজে আজি বুজি পাইছে যে আজি প্ৰমোদ বড়ো ডাঙৰীয়া যি এটা নীতিৰে কাম কৰিছিল ইয়াৰ সকলো সমান ইয়াত হিন্দু মুসলিম কোনো নাই ইয়াৰ সকলো সমান সকলো জাতি জনগোষ্ঠী একেলগে আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি সপোন এটো বাস্তৱ হ'ব ইয়াৰ কাৰণে বিপিএফৰ গ্যারান্টি এটো ফেইলাৰ গ্যারান্টি আছে